हेलो डियर स्टूडेंट, आज तुम्हारों लगत क्लास 5 तेनाली रमन जी आसे समलर समाधान और प्रश्नर उत्तर मैं कर दी चुआ जे तुम्हारे प्रथमते कहानी चुआ जे तेनाली रमन रजार भावगीरत कि आছিলে এটা कोर्टियार आছিলে। एदिन रजाई खंगत ताक कि কৈছিলে जे तेनाली रमन तुमी मोर सभागृहत नाहिबा, तुम्हार मुखन मैं चाबलै और मोर इच्छा नाई। तेतिया तार पिछदिनाखन कि करिছে तेनाली रमने এটা বুদ্ধি উলিয়ালে। বুদ্ধি উলিয়াই এটা কলহ ল'লে আৰু এই কলহত তিনিটা বিন্দা কৰিছে, এটা নাকত মুখত আৰু দুটা চকুত। তেনেকৈ আহিছে সভাগৃহত তাৰ পিছদিনাখন। তেতিয়া ৰজাই হাঁহি হাঁহি ক'লে যে তুমি এইটো কিয় পিন্ধি আহিছা এনেকৈ, আৰু মই আহিব মানা কৰিছোঁ, তুমি কিয় আহিছা তাৰপিছত ৰমনে উত্তৰ দিলে যে মই মানে কলহেৰে মুখ ঢাকি আহিছোঁ, যিটো আপুনি কৈছে মোৰ মুখটো আপুনি চাবৰ ইচ্ছা নাই। তাৰপিছত উত্তৰ দিলে ইউ আৰ ইণ্টেলিজেণ্ট, অৰ্থাৎ তুমি বুদ্ধিয়ক। আৰু এই পাঠৰ জৰিয়তে ৰমনে যিটো বুদ্ধি প্ৰয়োগ কৰিছে সেই বুদ্ধিৰ দ্বাৰা ৰজাৰ প্ৰিয় পাত্ৰ হৈছে। আৰু তলত যিবোৰ প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্নৰ উত্তৰবোৰ মই এনসাৰ কৰি দিবলৈ মই চেষ্টা কৰিছোঁ। তেতিয়াহ'লে ব'লা আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কমপ্লিট দ্য ডায়লগ বিটুইন দ্য কিং এণ্ড তেনালী ৰমন, অৰ্থাৎ তেনালী ৰমন আৰু ৰজাই কি কথা পাতিছে। কি কৈছে যে আই ডোণ্ট ৱান্ট টু চি ইউৰ ফেচ, মই তোমাৰ মুখখন চাবৰ ইচ্ছা নাই। যে ডোণ্ট কাম টু মাই কোৰ্টৰুম, তুমি মোৰ কোৰ্টৰুমত নাহিবা। তাৰ পিছদিনাখন যেতিয়া আহিলে তেতিয়া কিঙে আকৌ কৈছে যে হোৱাই হেভ ইউ কাম এগেইন এণ্ড হোৱাই আৰ ইউ কভাৰিং ইউৰ ফেচ উইথ দ্য পট, অৰ্থাৎ তুমি কলহেৰে মুখখন কিয় ঢাকি আহিছা আৰু মোৰ ইয়াত কিয় আহিছা তাৰ পিছদিনাখন। তেতিয়া তেনালীয়ে কি উত্তৰ দিলে সেইটো তোমালোকে কৰিব লাগে। চোৱা যে তেনালীয়ে ক'লে ইউৰ মাজেষ্টি ঝাপনা যে ইউ ডিড নট ৱান্ট টু চি মাই ফেচ, মানে আপুনি মোৰ মুখখন চাবলৈ ইচ্ছা কৰা নাই, গতিকে মই কি কৰিছিলোঁ এই কলহেৰে মুখখন ঢাকি আহিছোঁ। তাৰপিছত ৰজাই কি ক'লে যে ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট। তেনালী তুমি বৰ বুদ্ধিয়ক সেইটো ক'লে। তাৰপিছত তেনালীয়ে কি ক'লে যে থেংক ইউ ইউৰ মাজেষ্টি, সেইটো কৈ কথোপকথন সমাপ্ত কৰিছে। তাৰপিছত 2 নম্বৰটো ৱেদাৰ ট্ৰু অৰ ফল্ছ, মানে কোনটো শুদ্ধ আৰু ভুল দিব লৈছে। যে তেনালী ৰমন ৱাজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট, মানে ৰজাৰ কোৰ্টৰ এজন কোৰ্টিয়াৰ আছিলে তেনালী। ট্ৰু, টি মানে ট্ৰু, এফ মানে ফল্ছ, সঁচা নে মিছা। আনচাৰ কি হ'ব ট্ৰু, অৰ্থাৎ সঁচা। বুজি পাইছা। বি নম্বৰ কি কৈছে যে ওৱান ডে তেনালী ৰমন গট এংগ্ৰি উইথ দ্য কিং, মানে এদিনাখন তেনালী ৰমন ৰজাৰ প্ৰতি খং কৰিছিলে। এইটো শুদ্ধ নে মিছা, নহয় এইটো ফল্ছ, অৰ্থাৎ মিছা, কাৰণ ৰজাইহে তেনালীৰ ওপৰত কি হৈছিলে খং হৈছিলে। এইটো এনচাৰ হ'ব ফল্ছ। বুজি পাইছা। নেক্সট যে তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট, সঁচা নে মিছা, মানে তেনালী ৰমন কি কৰিছিলে তাৰ মুখখন এটা পটেৰে মানে কলহেৰে ঢাকি আহিছিল, সঁচা নে মিছা, ট্ৰু অৰ ফল্ছ। এনচাৰ লিখিবা ট্ৰু, এইটো হয়। নেক্সট ডি যে দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰমনছ ইণ্টেলিজেঞ্চ, ট্ৰু নে ফল্ছ, মানে এই যিটো তেনালীয়ে যিটো বুদ্ধি কৰিছিলে এই বুদ্ধি সঁচা নে মিছা, যে তাকে ইমপ্ৰেছ হৈছিলে ৰজা, হয়নে নহয়, হয় ট্ৰু, ইট ইজ ট্ৰু, মানে সত্য। তাৰপিছত চোৱা 3 নম্বৰ কি কৈছে যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নৰ উত্তৰবোৰ দিয়া। যে হু ৱাজ তেনালী ৰমন, তেনালী ৰমন কোন আছিলে। আনচাৰ লিখিবা যে তেনালী ৰমন ৱাজ এ কোৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট, তেনালী ৰমন ৰজাৰ সভাৰ কি আছিলে কোৰ্টিয়াৰ আছিল। বি নম্বৰ যে হু ডিড নট ৱান্ট টু চি তেনালী ৰমনছ ফেচ, তেনালী ৰমনছৰ মুখখন কোনে চাব বিচৰা নাছিল। এনচাৰ লিখিবা যে দ্য কিং ডিড নট ৱান্ট টু চি তেনালী ৰমনছ ফেচ, অৰ্থাৎ ৰজাই তেনালী ৰমনৰ মুখখন চাব বিচৰা নাছিল। নেক্সট চি চোৱা যে হাউ ডিড তেনালী ৰমন কাম টু দ্য কোৰ্ট ৰুম দ্য নেক্সট ডে, মানে তাৰ পিছদিনাখন তেনালী ৰমন কোৰ্টত কেনেকৈ আহিছিল। যে তাত পাইছিলা যে মুখত কিবা এটা লাগি আছিলে, কলহ লগাই আনিছিল, সেইটো তোমালোকে ইংলিছত কেনেদৰে লিখিবা যে তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ পট টু দ্য কোৰ্ট ৰুম দ্য নেক্সট ডে, তাৰ পিছদিনাখন তেনালী ৰমন আহিছিল কেনেদৰে হিজ ফেচ কভাৰ্ড উইথ এ পট, অৰ্থাৎ কলহেৰে কি কৰিছে মুখখন ঢাকি আহিছিল যে কোৰ্ট ৰুম দ্য নেক্সট ডে।
তাৰ পিছৰটো চোৱা নেক্সট কুৱেশ্যন বি হোৱাট মেড দ্য কিং টু চে তেনালী ইণ্টেলিজেণ্ট অৰ্থাৎ কেনেদৰে তেনালী ৰমন কি কৰিছিলে যে ৰজাৰ আগত কেনেদৰে বুদ্ধিয়ক হৈছিল বা বুদ্ধিয়ক হ'ব বিচাৰিছিল হাউ যে হোৱাট মেড কেনেদৰে যে এনচাৰ লিখিবা যে দ্য কিং ডিড নট ৱান্ট টু চি তেনালী ৰমন স্পীচ মানে ৰজাই তেনালী ৰমনৰ মুখখন মানে দেখিব বিচৰা নাছিল বাট দ্য নেক্সট ডে তাৰ পিছদিনাখন তেনালী ৰমন কেম উইথ হিজ ফেচ কভাৰ্ড উইথ এ কট টু দ্য কোৰ্টৰুমত আহিছিলে মুখখন ঢাকি আহিছিলে আৰু দ্য কিং ৱাজ ইমপ্ৰেছ বাই তেনালী ৰমনছ ইণ্টেলিজেঞ্চ মানে এনেকুৱা দেখাৰ পিছত কি হৈছিল দ্য কিং ইমপ্ৰেছ হৈছিলে এই তেনালী ৰমনৰ এই বুদ্ধিটো লৈ পূৰা কি হৈছিলে যে ইমপ্ৰেছ হৈছিলে যে তেনেদৰেই মানে কি কৰিছিলে যে ৰজাক মানে এই পূৰা কৰিছিলে যে তেনালী ইণ্টেলিজেণ্ট বুলি সি মানে দেখাইছিলে তাৰ নেক্সট চোৱা তাই নম্বৰ কি কৈছে যে ৰিড দ্য চেণ্টেন্সেছ এবাউট দ্য ৰাইন'চেৰাছ অৰ্থাৎ এই ঘৰৰ বিষয়ে যিকেইটা চেণ্টেন্স মানে বাক্য লিখা আছে সেইকেইটা তোমালোকে পঢ়া এণ্ড ৰাইট ডাউন দ্য কুৱেশ্যনছ ইউ ৱান্ট টু আস্ক হাৰ মানে তুমি প্ৰশ্ন কৰিবা কেনেদৰে তাক প্ৰশ্ন কৰিবা উত্তৰকেইটা লিখি দিছে এনচাৰ লিখি দিছে তুমি প্ৰশ্ন কৰিবা আৰু ডণ্ট ফৰগেট টু পুট দ্য কুৱেশ্যন মাৰ্ক অৰ্থাৎ প্ৰশ্নবোধক চিন দিবলৈ পাহৰি নাযাবা যে প্ৰথমতে উত্তৰ লিখি দিছে আই এম এ ৰাইনো অৰ্থাৎ ৰাইনোৱে কৈ আছে যে মই ৰাইনো তেতিয়া প্ৰশ্ন তুমি কেনেদৰে সুধিবা যে হৌ আৰ ইউ হৌটো লিখি দিছে তুমি তাত লিখিবা আৰ ইউ যে ঠিক তেনেদৰে তোমাক যদি কোনোবাই সোধে যে হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি যে মোৰ নাম অমুক যে বা হৌ আৰ ইউ বি নম্বৰটো কি কৈছে যে আই লিভ ইন কাজিৰঙা অৰ্থাৎ এই গড় অৰ্থাৎ যিটো আছে তোমাৰ এই গড়ে কৈ আছে যে আই লিভ ইন কাজিৰঙা মই কাজিৰঙাত বাস কৰোঁ এতিয়া তুমি সেই গড়ক তুমি প্ৰশ্ন কেনেদৰে কৰিবা যে হোয়াৰটো লিখি দিছে যে হোয়াৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা তেতিয়া গড়ে লগে লগে কৈছে যে আই লিভ ইন কাজিৰঙা তাৰপিছত এনচাৰ দিছে যে আই ইট প্লাণ্টছ এণ্ড গ্ৰাছ মই ঘাঁহ আৰু উদ্ভিদ খাওঁ গতিকে তুমি প্ৰশ্ন কেনেদৰে কৰিবা যে হোৱাট দি দিছে আৰু তুমি লিখিবা ডু ইউ ইট অৰ্থাৎ তুমি কি খোৱা আৰু লগতে এই কুৱেশ্যনাৰী মাৰ্ক এইটো দিবলৈ পাহৰি নাযাবা এইটো দিবা লগত যে আই ইট প্লাণ্টছ এণ্ড গ্ৰাছ ঠিক আছে তাৰপিছৰটো দি যে আই এম ক্ৰাইং বিকজ আই এম এণ্ডেঞ্জাৰ্ছ অৰ্থাৎ মই বিলুপ্তিপ্ৰায় হোৱাৰ ভয়ত মই কি কৰি আছোঁ কান্দি আছোঁ তেতিয়া তুমি প্ৰশ্ন কেনেদৰে কৰিবা যে হোৱাই আৰ ইউ ক্ৰাইং মানে কিয় আৰ ইউ ক্ৰাইং তুমি কান্দি আছা যে হোৱাই আৰ ইউ ক্ৰাইং অৰ্থাৎ মই কিয় কান্দি আছোঁ তুমি কিয় কান্দি আছা যে উত্তৰ দিছে যে মই আই এম ক্ৰাইং মই কান্দি আছোঁ বিকজ কাৰণ যে আই এম এণ্ডেঞ্জাৰ্ছ মই বিলুপ্তিপ্ৰায় হোৱাৰ পথত আছোঁ সেইকাৰণে মই কি কৰি আছোঁ মই কান্দি আছোঁ আৰু প্ৰশ্নটো কৰিবা যে হোৱাই আৰ ইউ ক্ৰাইং আৰু লগে লগে তুমি প্ৰশ্নটোক চিন দিবা বুজি পাইছানে গতিকে বুজি পাইছা বুলি আশা ৰাখিছোঁ আৰু যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাৰণে ছাবস্ক্ৰাইব কৰি দিয়া লগাই দিয়া আজি ইমানতে সামৰিলোঁ ধন্যবাদ।